হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিছোঁ সোণাপুৰ ভিণ্টেজ অটো মিউজিয়ামত। তো ইয়াতে বিভিন্ন ধৰণৰ আমাৰ আগৰ পুৰণিকলীয়া বস্তুবোৰ আছে। আগৰ দিনত বস্তুবোৰ কেনেকুৱা আছিল, পেট্ৰল পাম্প, গাড়ী মটৰ ইত্যাদিবোৰ ইয়াতে ধুনীয়াকৈ সজাই কৰি ৰখা হৈছে। তো তাকে আজি চাব আহিছোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো ইয়াতে কৰ্মৰত দাদা এজনে আমাক ইয়াতে থকা ষ্টক থকা পুৰণি গাড়ীসমূহৰ বিষয়ে ক'ব। তো দাদাজনৰ মুখেৰে আপোনালোকক গাড়ীসমূহৰ ডিটেইলছ দিবৰ বাবে কোনখন গাড়ী কেতিয়াৰ হয় জনাবৰ বাবে আপোনালোকক চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। But now, yeah, make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. You got me like, oh, yeah, I think that we've all had enough. They know that we're calling it wrong. Hey, it's too late to try to go contain it. A generation fueled by creation. We live lives on a small screen nation. We control the airwaves, no negotiation. I refuse to think we need saving. Something good will come from creation. And when we think that the world is too anxious, we'll adapt, evolve, survive and save it. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. What keeps you up at night, yeah. Make all the demons quiet, yeah. We were built to thrive, yeah. I think that we've all had enough. Oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. You got me like, oh, yeah, I think that we've all had enough. Sick of dealing with the old plan. They know that we're calling it wrong. হ্যান্ডেল মাৰি ষ্টাৰ্টিং আগত খুব ফেমাছ আছিলে এইখন ফিয়েৰ আছিলে কডমিনি এইখন আছিলে ফ'ৰ্ড ফেয়াৰলেণ্ড 500 এইখন মাষ্টেং যে কওঁ আমি এইখন মাষ্টেঙৰ প্ৰথমটো ভাৰ্জন ইয়াৰ 1955ত পাৱাৰ ষ্টাৰিং আছিলে অট'মেটিক গিয়াৰ কিন্তু আজিকালি 5-10 বছৰ আগতে পাইছোঁ পাৱাৰ ষ্টাৰিং অট'মেটিক ইয়াৰ 1955ত পাৱাৰ ষ্টাৰিং আছিলে অট'মেটিক গিয়াৰ ডিছব্ৰেক আছে তেতিয়া আৰু 8টা চিলিণ্ডাৰ আছিলে V8 ইঞ্জিন তাৰ লগত এইখন আছিলে অষ্টিন F40 লিখা আছে ফাৰ্ষ্ট অষ্টিন কাৰ টু বি এছেম্বল নিউজিলেণ্ড পষ্ট ৱৰ্ল্ড ৱাৰ 1200 চি আছিলে 1242 ছেকেণ্ড ৱৰ্ল্ড এইখন আছিলে ওল্ডছ মুভিন 1897 এইখন ইণ্ডিয়াৰ প্ৰথম কাৰ আছিলে আমাৰ ইণ্ডিয়াত মানে কাৰ বনোৱা নাছিলে আমাৰ ইণ্ডিয়াত কাৰ বনোৱা নাছিলে তো বাহিৰৰ পৰা এই ওল্ডছ মিল কোম্পানী ছেম মডেল কাৰ চাৰিটা লৈছিলে গোটেই ইণ্ডিয়াত 4খন লৈছিলে এনেকুৱা ওল্ডছ মিল ছেম মডেল লৈছিলে অল ইণ্ডিয়াত 4খন কলিকতালৈ লৈছিলে কলিকতা তাৰ কেইদিনমান আছিলে এই গাড়ীখন আছিলে আমাৰ অসমত আহিছিলে নগাঁৱত জয় জগন্নাথ মাটি তলা পঠাইছিলে ৰায় বাহাদুৰ ছবি যে বিখ্যাত কবি আছিলে তেখেতৰ ঘৰত এই গাড়ীখন এইখন মাটি তলা পঠাইছিলে মাটি খান্দি কেনেকৈ কালেকশ্যন কৰিছিলে এইখন ভেন গাৰ্ড আছিলে 1947 ৱৰ্ল্ড ৱাৰ তাৰ লগত এইখন আছিলে প্লাইমাউণ্ট আছিলে 1920 102 বছৰ লৈছিলে সেইখন প্লাইমাউণ্ট এইখন ইয়াৰ কনভাৰ্ট হৈছিলে ৰূফ থকা স্পক হৈছিলে এখন আছিলে হিলমেন মিন্স 1931 গ্ৰেট ব্ৰিটেইন এখন মাছন কাৰ আছিলে ৰেচিং কাৰ এখন ট্ৰাম্পৰ আছিলে ট্ৰাম্পৰ এতিয়া বাইক আহে যে টাইগাৰ ট্ৰাম্প এখন আগত বাইকো আছিলে গাড়ীও আছিলে ট্ৰাম্প ফেয়াৰত এখন ষ্টেণ্ডাৰ্ড 10 1906 তাৰপিছত এই ট্ৰাকখন আছিলে ৱেপেন্স কেৰিয়াৰ এখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত যুদ্ধৰ বস্তুবোৰ কৰিছিলে এজ এ ৱেপেন্স কেৰিয়াৰ হিচাপে ইউজ কৰিছিলে
এখন 4 ডোৰ আছিলে এখন স্কুটাৰ আছিলে ফেন্টাবুলাছ বুলি কৈছিলে ইয়াৰ গিয়াৰটো ভৰি আছিলে গিয়াৰ ভৰি ব্ৰেকো ভৰি এখন 1950জতে সেলফ ষ্টাৰ্ট আছিলে সেলফ ষ্টাৰ্ট ৰয়েল এনফিল্ড স্কুটাৰ এইবোৰ গোটেই ৱাৰৰ পৰা দিছিলে এই সেউজীয়াখনৰ পৰা এইবোৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আমেৰিকান চলজাৰ ইউজ কৰিছিল ৱাৰৰ প্ৰথমখন আছিলে নৰ্টন বুলি কৈছিলে নৰ্টন 5NSCC 1938 ছেকেণ্ডখন আছিলে BSC আছিলে M20 5NSCC আছিলে 500cc এই ফাৰ্ষ্টখন আছিলে ৰয়েল এনফিল্ড লাইট আছিলে 114 ইয়াৰ টেংকি সাইডত দিছে হ্যান্ড গিয়াৰ আছিলে হাতত গিয়াৰ আৰু এখন সেকেন্ড ওয়ার্ল্ড ওয়ার টাইমত পেৰাছটোত অকল ড্ৰপ কৰিছিলে মোবাইলক পেলাই দিয়ে তলত চলজাৰলৈ ৱাৰ্ড কৰিছিলে এখন ৰয়েল এনফিল্ডৰ আছিলে 5NSCC 1942 এখন এৰিয়েল বুলি কৈছিলে ৰানাৰ 1946 আৰু এখন আছিলে BSA গোল্ডেন ফ্লেশ 1946 গোল্ডেন BSA এই গ্ৰীনখন আছিলে সামবিন বুলি কৈছিলে ৰয়েল এনফিল্ড ইয়াৰ উইদাউট চেইন নাছিলে গাড়ীত যে হেকে তলত এনেকুৱা ৰড টাইপৰ পপুলাৰ চাৰ্টত চলিছিল উইদাউট চেইন 1945 এখন হন্ডা আছিলে 5NSCC TX কাস্টম ডাবল চ্যালেঞ্জার 2 সিলিন্ডার তাৰো উইদাউট চেইন নাছিলে তাৰ ৰেডিয়েটৰ আছে দেখিছে ৰেডিয়েটৰ ডিস্ক ব্ৰেক এলয় হুইল তেতে আছিল না এখন 1970 তাৰপিছত এখন আছিলে ফাৰ্স্ট বাইক আমাৰ বাইকৰ আৰম্ভণি আছিল এখন প্ৰথম বাইক আছিল 1901 গ্ৰেট বিটৰ এখন এলবিয়ন বুলি কৈছিল তাৰ হাতত গিয়াৰ আছিলে হ্যান্ড গিয়াৰ আৰু তেল টেংকি এই সকেট জাবৰ কাম কৰিছিল লেম্প জ্বলিছিলে চাকি এইটো হেডলাইট আছিলে ইয়াৰ পিছত বেল সিস্টেম আছিলে বেল ড্ৰাইভ এনেকুৱা ফিটা লগত আনিছিলে আৰম্ভণি প্ৰথম বাইকৰ আৰম্ভণি এখন ফাৰ্স্ট বাইক 1910 20 30 এইবোৰ টুইন ওয়ান আছিলে তেল কটমনে পেডেল মাৰি যাব মোপেড টাইপৰ আছিলে এখন আছিলে ফল্ডিং বাইক আপোনালোকেও আহিব পাৰে ইয়াত সোণাপুৰ মেধিকুচি নামৰ জেগাখিনিত আছে ইয়াতে আহিলে আপোনালোকে আগৰ দিনৰ বস্তুবোৰ কেনেকুৱা কি আছিলে চব দেখা পাব তো ইয়াতে আপোনাৰ আহিলে মাত্ৰ 200 এজন মানুহৰ 100 টকা টিকেট ল'ব তো আপোনালোকে আহিব সোণাপুৰ মেধিকুচিত আছে